ৰঙিয়াত পূজা চাবলৈ আহিছোঁ। এয়া হৈছে ৰঙিয়াত পূজা। প্ৰথমে ফাৰ্ষ্ট পূজাখনৰ দৰ্শন কৰি লওঁ। এতিয়া গৈ আছোঁ ভিতৰলৈ মাৰ দৰ্শন কৰিবলৈ। বহুত ভিৰ আছে। আমি গোটেই সপৰিয়ালে গৈছোঁ। এতিয়া গৈ আছোঁ দৰ্শন কৰি লওঁ মাৰ। এতিয়া আমি আৰু নেক্সট পূজাখনলৈ যাওঁ। এইখন হৈছে মেইন ৰঙিয়া টাউনৰ পূজা। এতিয়া আমি ইয়াত আহিছোঁ পূজা চাবলৈ। এয়া হৈছে ৰঙিয়াৰ পূজা। এইখন থাৰ্ড পূজা। বহুত ভিৰ ভাৰ আছিলে বাবে আমি ভিতৰলৈ যাব নোৱাৰিলোঁ। এইখন হয় আমাৰ থাৰ্ড পূজা চালোঁ। এতিয়া অলপ মিঠাই লৈ লওঁ। পূজা বুলিতো মিঠাইটো ল'বই লাগিব। এতিয়া আমি মিঠাই লৈ আছোঁ। পূজাৰ মিঠাই পূজাৰ মিঠাই। এতিয়া আমি গৈ আছোঁ কিবা অলপ খাই লওঁ। পূজা বুলিতো গোটেইকেইটা আহিছোঁ যিহেতু কিবাটো খাবই লাগিব। এতিয়া আমি গৈ আছোঁ ডমিন'জ। কিবা খাই লওঁ এতিয়া। এতিয়া আমি পিজ্জাৰ অৰ্ডাৰ দিলোঁ। পিজ্জা আহি গ'ল। এতিয়া খোৱাহে কথা আৰু ন। সকলোৱে আমি ভাগাই ভাগাই লওঁ আৰু খাওঁ। খাই ঘৰলৈ যাওঁ। খাই থাকিব আৰু মই আগে খাই লওঁ টেষ্টটো কেনেকুৱা হৈছে চাই লওঁ। মজা।
বঢ়িয়া একেবাৰে খাই লওঁ আৰু বহুত টেষ্টি লাগিছে খায়ে থাকোঁ আৰু বহুত টেষ্টি হয় ভাল লাগিছে খাই পেট পূজা কৰি ল'লোঁ